এইটো হৈছে ভৈৰৱকুণ্ড আমি ইয়াত আহি পেলাই এইটো উপস্থিত হৈছে এতিয়া আমাৰ আৰম্ভ হ'ব নেক্সট ব্লগ ওকে বাই বাই এইমাত্ৰ আহি পেলাই আমি ভূটান উপস্থিত হৈছোঁ আমাৰ লগত মাননীয় অধ্যক্ষ আছে ৰূপী মহাবিদ্যালয়ৰ মেম আছে মোৰ লগৰীয়া ভাই বন্ধুসকল আছে ছাৰ অনুভূতিটো কেনেকুৱা অনুভূতিটো কেনেকুৱা লাগে অনুভূতি ভাষা নাই ইয়াত আৰু কি কথা আছে ক'বলৈ মুখত ভৈৰৱকুণ্ডৰ প্ৰথম স্পৰ্শ পাইছোগে ধুনীয়া আৰু আমাৰ নিচিনা ডেকা ল'ৰাবিলাক আহিলে এনেও জেগাটো ভাল আহি পেলাই পাইছেগে ভৈৰৱকুণ্ড আৰু সৌন্দৰ্যময় হৈছে আমি ইয়াত আমাৰ ৰূপহীৰ যিটো সৌন্দৰ্য ইয়াত অলপ হ'লেও দি থৈছে সেইকাৰণে আমি ৰূপী কলেজৰ কাৰণে এটা জয় দিব লাগে ৰূপী কলেজ জিন্দাবাদ আমি এটা ডাঙৰ ব্ৰিজ আছে ইয়াত বাহাৰ ব্ৰিজ সেইটো ব্ৰিজত উঠিছোঁ মেম আছে মেম কেনেকুৱা লাগিছে দেখাই দিছোঁ এয়া ব্ৰিজ ব্ৰিজটো এনেকুৱা নহয় কিন্তু এনেকুৱা অলপ তিতি যাম কিন্তু এইটো ব্ৰিজত উঠা হিচাপে মানে কি কয় কংক্ৰিট ব্ৰিজত উঠাতকে এইটো ব্ৰিজত উঠাৰ মজাটো বেলেগ প্ৰকৃতিৰ টাচত আছো অ'কে and hold me, 'cause when I look into your eyes, I feel like paradise. I found my world in you. It's true, girl. মেম ঠিক আছে মেম কেনে লাগিছে একচুৱেলি ঠাইখন বৰ মিঠা ঠাইখন কেনে লাগিছে এইটো আগতে একদম বৰ মিঠা বহুত মিঠা ঠাইখনতো ক'বই নালাগে মুঠতে যিসকলে ভাবিছে যে ইয়াত আহিম বুলি ভৈৰৱকুণ্ড বৰ ধুনীয়া ঠাই ইয়াত আহিলে প্ৰাকৃতিক মনোৰম চবেই এনজয় কৰিব এতিয়া আমি গেটত গৈ আছোঁ এতিয়া আমি ভূটান গেটলৈকে গৈ আছোঁ তাৰ পৰা আমি ভিতৰত সোমাম অকণমান ভূটানখনো চাম অলপ এনজয় কৰিম মোৰ লগত আছে মোৰ মৰমৰ দাদা ডাঙৰ এতিয়া আমি ভূটান আহিছিলোঁ কোৱা কেনেকুৱা লাগিছে প্লেচটো সঁচাকৈ বহুত ধুনীয়া লাগি আছে ভবা নাছিলোঁ ইমান ধুনীয়া প্লেচ বুলি হ'লেও ঘৰতকৈ আৰু অতি সৌন্দৰ্যময় প্লেচ আপোনালোকে আহিব তুমি চবকে প্ৰশ্ন কৰি আছা কেনেকুৱা লাগিছে চবৰ মনৰ কথা কৈ আছা এতিয়া মই তোমাক ক'ব খুজি আছোঁ সজল তোমাৰনো কেনেকুৱা লাগিছে মোৰ ফাৰ্ষ্টত অহাৰ আগতে মই এক্সাইটেড হৈ আছিলোঁ কিন্তু অহাৰ পিছত মানে এনেকুৱা লাগিছে মই লাইফত এনেকুৱা প্লেচ দেখা নাই একচুৱেলি আপোনালোকে আহিব বহুত ধুনীয়া এৰিয়া বহুত ধুনীয়া প্লেচ হয় মই তোমাক কৈছিলোঁ যে কোৱা পিকনিক আমি ভৈৰৱকুণ্ডলৈ যাম তেতিয়া মই তোমাক পেয়ে দিছিলা সঁচাকৈ বহুত ধুনীয়া প্লেচ হয় ঠিক আছে অ'কে এই আমি আহি পেলাই ভৈৰৱকুণ্ড উপস্থিত হৈছোঁ এয়া ভৈৰৱকুণ্ড আই লাভ ভৈৰৱকুণ্ড বুলি লিখা আছে ইমান ধুনীয়া প্লেচ হয় আপোনালোক আহিব চাব বহুত মজা আহিব
আমি ভূটান আহিছিলোঁ, জুবিনদাৰ লগত আহিছে, কিন্তু জুবিনদা মোৰ লগত মাত নিদিয়ে আজি, কি হ'ল গম নাপাওঁ। তাৰ মানে একচুৱেলি দীঘলীয়া ট্ৰেভেল হয়তো, সেইকাৰণে তাৰ মানে শৰীৰটো বাগৰ লাগি গৈছে, সেইকাৰণে ইমান। মই আৰু ভাবিছিলোঁ মোৰ লগত খং কৰি আছে নেকি জুবিনদা। নাই খং কৰা নাই, ময়ো অলপ ভিডিঅ' বনাই আছোঁ। ঠিক আছে, আপোনালোকে আপোনালোকে জুবিনদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, জুনিয়ৰ জুবিনদা জুলফিকাৰ বুলি লিখা আছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ অ'কে কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই, লাভ ইউ। সেয়া ৰঙাকে এটা ঘৰ দেখা কৈছোঁ নহয়, সেইটো হৈছে ভাৰত আৰু ভূটানৰ বৰ্ডাৰ। আমি ইয়াত গৈ আছোঁ, আপোনালোকে চাব, অলপ ৱেইটিং কৰক। এটা কথা মানে আমাৰ ভাৰতবৰ্ষত হৈছে প্ৰজাতন্ত্ৰ, কিন্তু ভূটানত হৈছে ৰজাতন্ত্ৰ। ভূটানত ৰজাৰ পুতেক ৰজা হয়, কিন্তু ভাৰতত ভোট দি পেলাই একদম দুখীয়া মানুহো ৰজা হ'ব পাৰে, ধনী মানুহো ৰজা হ'ব পাৰে, তাত একো কথা নাই। এয়া চাইছে নহয়, এইটো হৈছে আমাৰ ইণ্ডিয়া, এইটো ইণ্ডিয়া আৰু সেইফালে হৈছে ভূটান। এতিয়া আমি সেইফালে যাম। এতিয়া চাওক কিমান ধুনীয়া ঠাই এইখন, এইটো ভাৰত আৰু ভূটানৰ গেট। এতিয়া আমি গৈ আছোঁ, এয়া আমি ভূটানত আহি পালোঁ, এয়া ভূটান আহি গ'লোঁ। এয়া আছে এইফালে লিখা আছে, চাওক এইফালে আকৌ লিখা আছে ভূটান, ৱেলকাম টু ইণ্ডিয়া। এয়া আমাৰ লগত মেম আছে। মেম, কেনেকুৱা ফিলিংছটো কেনেকুৱা? ফিলিংছটো এইটোৱেই যে আমি এখন দেশৰ পৰা আন এখন দেশত সোমাইছোঁ, গতিকে নিজকে টুৰিষ্ট জ্ঞান কৰি আছোঁ। যদি কোনো ধৰণৰ কোনো পইচা ইয়াত দিবলগীয়া হোৱা নাই, তথাপি ফিলিংছটো এইটোৱে আহি আছে যে আমি এইমাত্ৰ আহি পেলাই মানে কি কয় ইয়াত নামিছোঁ, প্লেনৰ পৰাই নামিছোঁ আৰু হেলিকপ্টাৰৰ পৰাই নামিছোঁ। আপোনালোকেতো দেখা নাই আমি কিহৰ পৰা নামিছোঁ, গতিকে আমি টুৰিষ্ট জ্ঞান কৰিছোঁ। ফিলিংছটোতো একদম মানে হেৰিত কি কয় এক্সাইটমেণ্টৰ পিকত আছে। অ'কে, যিহেতু গোটেই দেশখন কৰোণা ভাইৰাছ ভৰি পৰিছে, সেইকাৰণে ইয়াত অহাৰ পিছতো আমাক কৰোণা ভাইৰাছৰ কাৰণে চেক কৰিছে। এই ইয়াত যে কেইজনমান মানুহৰ ফটো আছে, একচুৱেলি আমি গম নাপাওঁ কিহৰ, এইবিলাকো হ'ব পাৰে যে ভূটানৰ ৰজা মহাৰজাৰ ফটো, গম নাপাওঁ একচুৱেলি। এইবিলাক ফটো আছে ইয়াত লগোৱা। ইয়াত কিবা লিখা আছে, কিন্তু আমি ধৰিব পৰা নাই। এইটো এনেকৈ হ'ব চাগে, ৱেলকাম টু ভূটান, এনেকুৱা কিবা এটা লিখা হ'ব ভূটানৰ ভাষাত, আমি গম নাপাওঁ একচুৱেলি। অলৰেডি আমি ভূটানত সোমাই গ'লোঁ, ভাৰত পাৰ হৈ পেলাই ভূটানত সোমাই গ'লোঁ। এয়া শ্বাহিদ আছে মোৰ লগত। শ্বাহিদ, কোৱা কেনেকুৱা? হেপ্পী বহুত ভাল লাগি আছে নহয়? আমি ভূটানত আহি গ'লোঁ। এতিয়া ভূটানৰ টকা বেলেগ, ভূটানৰ ৰজা আছে, আমাৰ ইণ্ডিয়ান বেলেগ। আমি যে সোমাইছোঁ, আমাৰ কৰোণা ভাইৰাছ চেকিং কৰিছে, দিলে হাতত তেল লগাইছোঁ, তাৰপাছত মানে সিহঁতে মিচিং এটা লৈ পেলাই আমাৰ চেকআপ কৰিছে, আমাৰ গাত কৰোণা ভাইৰাছ আছে নে নাই সেইটো চেকআপ কৰি আকৌ আমাৰ ফুল এড্ৰেছ লিখি পেলাই পিছত আহিছোঁ, তাৰপিছত ওলাই আহিলোঁ। অ'কে, আমি ভূটানত আছোঁ আৰু যিটো ব্ৰিজত আছোঁ, যিটো দলঙত আছোঁ, দলংখনত এটা খুটাও নাই। এইটো মানে একদম টনা আছে, মানে এনেকৈ দিলে অলপ লৰচৰ কৰি থাকে, ভাল লাগে, অলপ ভয়ো লাগে। ঠিক আছে, বহুত ধুনীয়া হয়, আপোনালোকে আহিব চাব। এয়া আমি দলঙত উঠিছোঁ। মেম, দলংটো কেনেকুৱা লাগিছে একচুৱেলি? দলংটোতো খুবেই ভাল, হেঙিং ব্ৰিজ, কিন্তু মানে কথা হ'ল যেতিয়া লৰি থাকে তেতিয়া অলপ ভয় লাগে, নলগা নহয়, কিন্তু এটা বেলেগ ধৰণৰ এটা এক্সপিৰিয়েঞ্চ। তলতে পানী গৈ আছে, পাথৰ দেখা গৈ আছে, অতি সুন্দৰ মনোৰম দৃশ্য। গতিকে আহ্বান কৰিম সকলোৱে আহি পেলাই ইয়াৰ যিটো মানে সৌন্দৰ্য উপভোগ কৰক, ভাল লগা পৰিৱেশ, প্ৰকৃতিক উপভোগ কৰক। প্ৰকৃতিক উপভোগ কৰিবৰ কাৰণে বৰ সুন্দৰ ঠাই, গতিকে মই চবকে আহ্বান কৰিলোঁ ইয়াত আহিব লাগে। ছোৱালীয়ে মোৰ মতে সদায় জাৰ্ণি কৰিব লাগে। জাৰ্ণি কৰাৰ পৰা আমি যিমান কথা শিকিম, আমি কিতাপৰ কথা ইমান বেছি আমি মনত নাৰাখোঁ, কিন্তু আমি কোনোবা ঠাইলৈ যেতিয়া যাওঁ, সেই ঠাইৰ যিটো
পৰিৱেশ, সেই ঠাইৰ যিটো কালচাৰ, সেই ঠাইৰ যিটো সংস্কাৰ, সেইবিলাকক আমি দেখি পেলাই আমি নিজৰ ভিতৰৰ পৰা আমাৰ যিখিনি বেয়া কথা আছে সেইখিনি আমি উলিয়াই দিবৰ কাৰণে তেতিয়া আমি উদ্বুদ্ধ হ'ম, উৎসাহিত বোধ হ'ম। গতিকে মই ভাবোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে জীৱনত মানে কি কয় ভ্ৰমণ কৰাটো অত্যন্ত দৰকাৰী। তাৰ পৰা আমি বহুত কথা শিকিব লাগিব। Oh baby, come and hold me. Cause when I look into your eyes, I feel like paradise. I found my world in you. আমি অলপ আগতে এইটো ব্ৰিজত আহিছিলোঁ, সেইটো ব্ৰিজ। এতিয়া আমি সেইটো ব্ৰিজৰ পৰা এইটো ব্ৰিজত আহিছোঁ। মোৰ লগত লগৰীয়া বন্ধুসকল আছে। কেনেকুৱা লাগিছে? একদম ভাল, একদম মজা। যিটো আমি ইয়াত আহি উপভোগ কৰিছোঁ একদম নেচাৰ হয়, একদম প্ৰাকৃতিক, একদম জয় আৰু শাহিদ কোৱা। কি ক'ম মানে এনেকুৱা প্লেচ আৰু ক'তো দেখা নাই, এনেকুৱা ভাল লাগি আছে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. বাই বাই দিয়া। আমি ভূটান এৰি পেলাই বাই বাই ভূটান। এতিয়া আমি আকৌ ইণ্ডিয়াত আহি গ'লোঁ মেম। ধুনীয়াকৈ ফুৰি চাকি আহিলোঁ। ভূটানৰ নৈসৰ্গিক দৃশ্য সকলোবিলাক আমি চালোঁ। চাই পেলাই বৰ ভাল লাগিল। ইয়াত আমাৰ কৰোণা ভাইৰাছৰ হেৰিও হ'ল, চেক কৰিলে গম পালোঁ। হেৰি কি কয় টেষ্ট কৰোঁতে এইটোৱে গম পালোঁ যে আমাৰ কৰোণা ভাইৰাছ আমাৰ তাত নাই। গতিকে সেইটোৱে এটা সুখৰ বিষয়। বিনা ডক্টৰত আমি বিনা এপইণ্টমেণ্ট লোৱাকৈ আমি এইটো টেষ্ট কৰাব পাৰিছোঁ। গতিকে এইটো আমাৰ কাৰণে বৰ এটা সুন্দৰ কথা হৈছে আৰু মনটোত শান্তি লাগিছে যে কৰোণা ভাইৰাছে মোক এফেক্ট কৰিব পৰা নাই বা মোৰ ষ্টুডেণ্টকো এফেক্ট কৰিব পৰা নাই। থেংক ইউ ভেৰি মাছ। অ'কে। লগতে গামোচাৰ পিকচাৰ আছে ইয়াত। এয়া গামোচাৰ পিকচাৰো লগোৱা আছে, জাপি আছে আৰু লগতে ঘৰৰ ছবি আছে। মানে অসমৰ ঘৰ, জাপি, গামোচা এইবিলাক অসম বিখ্যাত। সেইটো ভূটানতো মানে ইয়াত চিহ্নিত কৰি ৰাখিছে এই বস্তুটো। আগে পিছে এনেকুৱা লগা নাই বাৰে বাৰে, আজি সপোন মোৰ দি থাকো মোৰ তুমি সকলোতে। সেই ভূটান আহি পেলাই আমি বহুত এনজয় কৰিলোঁ। এনজয় কৰাৰ লগে লগে ভাত খালোঁ, চালোঁ। এতিয়া ছাৰ আছে লাষ্ট, এতিয়া আমি গুচি যাম। ছাৰে কিবা ক'ব। আমাৰ ক'বলগীয়া আচলতে একোৱেই নাই। ল'ৰা ছোৱালীয়ে খুব ভাল পাইছে আৰু ল'ৰা ছোৱালী যেতিয়া ভাল পাইছে আমাৰ ভাল লাগিছে। আমাৰ এটাই ভাল লাগিছে যে আমাৰ অধ্যক্ষ মহোদয়ৰ উদ্যোগত, আমাৰ ছাত্ৰ একতা সভাৰ পৃষ্ঠপোষকতাত, ছাত্ৰ ছাত্ৰীবিলাকৰ সহযোগত ইমান সুন্দৰ পৰিপাটি আৰু প্ৰণালীবদ্ধভাৱে এই পিকনিকৰ আৰম্ভণি হৈছে, বিকাশ হৈছে আৰু এতিয়া অলপ পিছতেই এই পিকনিকৰ পৰিসমাপ্তি হ'ব। এটা নতুন মন লৈ, এটা নতুন উদ্যম লৈ আকৌ যাম আমি ৰূপহী মহাবিদ্যালয়লৈ। ধন্যবাদ সকলোলৈ। আছিলে মোৰ লৈ যায় দেখা পোৱা যায়। আরে সাদেল্লাও